বিষয়ত ষ্টাডিটো একচুৱেলি মানে ষ্টৰিটো আগত পঢ়িছিলোঁ ভালকৈ, তাৰপিছত নোটছ বনোৱাটো মেইন হ'ল বা ইংলিছ বা যিকোনো লিটাৰেচাৰ ছাবজেক্টত এনচাৰ ৰাইটিং আপোনাৰ কি ধৰণে লিখিছে এনচাৰখন ইয়াৰ ওপৰত মাৰ্কছ দিয়ে। মানে এনচাৰটোতো অলমষ্ট ছেমেই হয় গোটেই সোপা, খালি লিখাটো কি ধৰণে লিখিছে তাৰ ওপৰত নম্বৰখন দিয়া হয় বাৰু। তাকে মানে অলপ মনত ৰাখি এইটো লিখিছিলোঁ। কিমান পাইছা তুমি? ইংলিছত 98 পাইছোঁ। আৰু টোটেল কিমান পাইছা? টোটেল মই 559 পাইছোঁ। 559 459 একচুৱেলি ছাৰ। ইনস্পিৰেশ্যন কাৰ পৰা পাইছিলা? ইনস্পিৰেশ্যন বুলি এনেকুৱা নহয় মানে যে এজন মানুহৰ পৰা পাইছোঁ, গোটেই সোপা ছাৰাউণ্ডিং আমাৰ আগতেও এনেও বহুতখিনি আমাৰ ছিনিয়ৰবোৰো ভালেই কৰি গৈছে। তাৰপিছত এতিয়া ইনস্পিৰেশ্যন এনেকুৱা বুলি নাছিলে টিপিকেল এজন ইনস্পিৰেশ্যন বুলি। তাৰপিছত কি কয় তোমাৰ ষ্ট্ৰীমটো কি আছিল? ষ্ট্ৰীমখন ছায়েন্স আছিলে মোৰ। আৰু বেলেগ ছাবজেক্টত কিমান পাইছা? ফিজিক্সত 92 পাইছোঁ, বায়'লজিত 94, তাৰপিছত কেমেষ্ট্ৰিত 88 পাইছোঁ আৰু অল্টাৰনেটিভ ইংলিছত 87। এতিয়া নেক্সট কি এম? নেক্সট এণ্ট্ৰেঞ্চবোৰ দিছিলোঁ বাৰু, মেডিকেলৰ বা ইঞ্জিনিয়াৰিঙৰো দিছিলোঁ। তাকে ৰিজাল্টখন ৰখি আছোঁ কি হয়। এনেকৈ আশা কৰিছিলা নেকি যে তেনেকৈ পাব বুলি? আশাখন হোৱাৰ কিনা সপোন দেখিছে? সপোন এনেকুৱা বুলি দেখা নাই, মই মানে নিজৰ পৰা বেষ্ট দিছোঁ। এতিয়া যি হয় আৰু এইটো ভগৱানৰ ওপৰত এৰি দিছিলোঁ। এতিয়া এনেকুৱা পালোঁ, এইটো ভালেই লাগিলে। তাকে আমাৰ কাৰণে খুব আনন্দৰ দিন। লগতে আমাৰ প্ৰীতম নাৰ্জাৰীয়ে ইংলিছত গোটেই অসমৰ ভিতৰত হায়েষ্ট মাৰ্ক পাইছে। আমি প্ৰীতমক আগৰ পৰাই আমাৰ আশা আৰু বেছি আছিলে, তেওঁ গমেই পাইছোঁ তেওঁ খুব ভাল এটা ৰিজাল্ট কৰিব বুলি। আমি আৰু তেওঁক টপ 10ৰ ভিতৰত থাকিব বুলি আশা এটা আছিলে, কিন্তু আনফৰ্চুনেটলি পৰীক্ষাৰ সময়ত তেওঁৰ ঘৰত অকণমান অসুবিধা হ'ল, দেউতাকৰ গা বেয়া হৈ গ'ল। গতিকে তথাপিও সি যিমানখিনি পালে আমি সুখী আৰু আশীৰ্বাদ কৰিছোঁ প্ৰীতমে যাতে আৰু ফিউচাৰত আগুৱাই যাব পাৰে। কোকৰাঝাৰ গভমেণ্ট কলেজ যোৱা 4 বছৰৰ পৰা মানে ৰিজাল্ট এটা উন্নতি হৈ আহি আছে। হায়াৰ ছেকেণ্ডেৰীতেই হওক বা ডিগ্ৰীতেই হওক। যোৱা বছৰ আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ বেষ্ট গ্ৰেজুৱেটো আমাৰ কলেজৰ পৰাই হৈছিলে। ছ'চিয়লজিত গুৱাহাটী ইউনিভাৰ্চিটিৰ হায়েষ্ট মাৰ্কছ আমাৰ কলেজৰ পৰাই পাইছে। গতিকে যিখিনি আমাৰ শৈক্ষিক দিশত যিখিনি কণ্ট্ৰিবিউশ্যন দিব লাগে, আমাৰ শিক্ষকসকলে চেষ্টা কৰি আছে সেইখিনি কৰিবৰ কাৰণে। আমাৰ ল'ৰা ছোৱালীও মানে সেই হিচাপত আগবাঢ়ি আহিছে। আৰু আমি যিখিনি তেওঁলোকক ফেচিলিটি দিব পাৰিছোঁ, সেই ফেচিলিটিৰ ভিতৰত লিমিটেড এটা ফেচিলিটিৰ ভিতৰত থাকি ল'ৰা ছোৱালীয়ে আগবাঢ়ি আহিছে, আমাৰ শিক্ষকসকল আগবাঢ়ি আহিছে। সেইকাৰণে আজি মই এইটো চেগতে আমাৰ যিসকল শিক্ষক আছে কলেজত, তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ল'ৰা ছোৱালীক যাতে ইনস্পায়াৰ্ড হৈ আৰু মানে ভাল ৰিজাল্ট কৰিবলৈ আগবাঢ়ি আহে, তাৰ কাৰণে মই আবেদন জনাইছোঁ। উৎফুল্লিত হৈছোঁ, আনন্দিত হৈছোঁ। আমাৰ কলেজৰ ছাৰ বাইদেউসকলেও মোক বহুত মানে ছাপোৰ্ট কৰিছিলে। আৰু কিন্তু অলপ এটা আফচোচ এটা থাকিল, মানে টপ 10 অলপৰ কাৰণে সি নাপালে। এতিয়া মানে আশা কৰিছিলোঁ, কিন্তু আমাৰ মানে ক'ব গ'লে ঘৰত অলপ অসুবিধা, মানে ইয়াৰ দেউতাক বহুতখিনি মানে চুগাৰ পেচেণ্ট হৈ পেলাই মানে বহুত ষ্ট্ৰাগলত ভুগি আছে। এতিয়া তেওঁ চকুৰে নেদেখে, হাৰ্টৰ ব্লকেজ আছে, হাৰ্টৰ পাম্প কম্পিউটাৰ হাই ৰিক্সত তেওঁ আছে। আৰু তেওঁ তাক মানে একচুৱেলি আমি তাক যিখিনি দৰকাৰ সেইখিনি আমি তাক সময় দিব পৰা নাই। কিন্তু আমি সময়খিনি দিলে সি হয়তো আৰু উন্নতি কৰিল হয়, নামটো ৰাখিল হয় কলেজৰ। কাৰণ আমাৰ মানে বহুত মেডিকেলত আমি গৈ থাকিব লগা হৈছে, সি অকলে বহুতখিনি কৰিছে। গৈ আমি GNRCত 2 মাহ থাকি আহিছোঁ, ICUত থাকি আহিছোঁ। এই ৰিচেণ্টটো এই তাৰ বেচেৰা মেথছ পৰীক্ষাৰ দিনাখনো বাপেকৰ একদম চিৰিয়াছ হৈ আধা পৰীক্ষা দি ওলাই যাব লগা হৈছে। নেক্সট দিনা আকৌ আমি এডমিট কৰিব লগা হৈছে। তথাপি যিয়ে নহওক, এইখিনি পৰিৱেশত সি এইখিনি মানে ৰিজাল্ট কৰিছে, তাৰ কাৰণে মই বহুত সন্তুষ্ট হৈছোঁ। আৰু মানে আমাৰ কলেজৰ বাইদেউসকলকো ধন্যবাদ জনাইছোঁ। আপোনালোকক মিডিয়া মানুহকো আমি ধন্যবাদ জনাইছোঁ। আমাক মাতি আনি যে এইখিনি আপোনালোকৰ মূল্যৱান সময়খিনি দিছে, তাৰ কাৰণে বহুত ধন্যবাদ থাকিল। বা এইখিনিৰ কাৰণে ৰিজাল্টটো এইখিনিতে মই সন্তুষ্ট হৈছোঁ। কাৰণ তাক আমি এইখিনি পৰিৱেশ দিব পৰা নাই। ক'ব ভগৱানৰ মানে কৃপাত এইখিনি গৈছে, এইটোৱে যথেষ্ট। আৰু নহ'লে কিন্তু দেউতাক কিবা আমি দিলে সি হয়তো এইখিনি কৰিব পাৰিল হয় বোধহয়। আৰু এইখিনিকে